হেল্ল', কি খবৰ? সকলো নিশ্চয় কুশলে আছে। আৰু মই আহিলোঁ অলপ ফুৰিবলৈ আৰু ৰাংচালি আহিছোঁ। তাতে মোৰ শহু দেউতাৰ ঘৰ আৰু অলপ ওলাই আহিলোঁ নদী কাষলৈ। এয়া ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ পৰা কাজিৰঙা আৰম্ভ হয়। কি এক সুন্দৰ পৰিৱেশ নহয়, থাকি যায় মনটো বহুত ভাল লাগি গৈছে ইয়াত আহি। আৰু কি ক'ম আপোনালোকক, কি যে এক সুন্দৰ পৰিৱেশ নহয়। এইফালে আপোনালোকে চাব, এইফালে আপোনাৰ মানুহবিলাকে বিভিন্ন খেতি কৰি ৰাখিছে। ইয়াত মটৰৰ খেতি, তাৰপৰা আগলৈ আপোনাৰ সৰিয়হৰ খেতি, বিভিন্ন ধৰণৰ খেতি কৰি ৰাখিছে। মানে থাকিও সঁচাকৈ ক'বলৈ গ'লে দেই, বহুত মানে মনটো ভাল লাগি যায়। ইমান এটা ধুনীয়া পৰিৱেশ। আৰু আপোনালোক আহিব পাৰে নিশ্চয়। আপোনালোকৰ বেদেতি বা বিহালী আশে পাশে লোকসকল ইয়াত আহি অলপ সময় কটাবহি পাৰে। এক ধুনীয়া পৰিৱেশ দেখা পাইছে। ইফালে কাজিৰঙাৰ পাহাৰ অলপ দেখিয়ে থাকি বহুত সুন্দৰ দেই। মই আগতে অহা নাছিলোঁ, ৰাংচালি আহিছোঁ যদিও মানে ধৰক ইয়াত অহা নাছিলোঁ, কিন্তু আজি আহি সঁচাকৈ মনটো বহুত ভাল লাগি গৈছে। আৰু আবেলি সময়ত আহিলেতো আৰু কথাই নাই আৰু, মনবিলাক বহুত, আপোনালোকে আজৰি সময়ত অলপ আহিব পাৰে। আৰু এইফালে চাওকচোন, এটা টঙি ঘৰ দেখিছেনে? টঙি ঘৰ, বাহ কি ধুনীয়া। এইফালে মটৰৰ খেতি আৰু দেখাই থাকিম দেই। ই এক ধুনীয়া পৰিৱেশ। আৰু বন্ধুসকল, এইফালে দুটা চৰাই উৰি গৈছে, দেখা পাইছেনে? কি চৰাই হ'লে মই ধৰিব নোৱাৰিলোঁ, আপোনালোকে জানে যদি জনাবচোন। কি ধুনীয়া এটা পৰিৱেশ চাওক না আপোনালোকে। সৰিয়হ ফুলৰ মাজে মাজে আহি আছোঁ। আচলতে সৰিয়হ ডৰা দেখি পেলাই তাৰ ওচৰত আহি পেলাই দুকপিমান ফটো উঠিবলৈ মন গ'ল, আৰু নুঠাকে থাকিব নোৱাৰিলোঁ। ইমানে ধুনীয়াকৈ সৰিয়হখিনি ফুলি আছে নহয়, কি ক'ম আপোনালোকে চাওক না। বন্ধুসকল দেখা পাইছে, ইমান ধুনীয়া সৰিয়হখিনি ফুলি আছে। আৰু সৰিয়হখিনি দেখি পেলাই মোৰ মনত পৰি গ'ল দিলৱালে দুলহনীয়া লে যায়েংগে চিনেমাখনলৈ। তাত যে গায় শ্বাহৰুখ খান আৰু কাজলৰ যিখন ছবি আছিলে, তুঝে দেখা তো য়ে জানা সনম, এই চিনেমাখনলৈ মনত পৰি গ'ল। আৰু ওচৰত আহি পেলাই অকণমান হাতে নোচোৱাকৈ থাকিব নোৱাৰিলোঁ। তো ভিডিঅ'টো চাই থাকিব, আৰু যদি ভাল পায় প্লিজ লাইক এটা কৰিব, আৰু দেখুৱাবলৈ চেষ্টা কৰিম ইয়াৰে কিছু দৃশ্য। একেবাৰে মানে ক'বলৈ ভাষা নাই, ইমান এটা সুন্দৰ পৰিৱেশ। আপোনালোকে আহিব পাৰে, ইয়াত ধুনীয়া ধুনীয়া ফটোশ্বুট কৰিবহি পাৰে আপোনালোকে আহি। তো আহিব, আপোনালোকৰ মনো ভাল লাগিব। আৰু আজৰি সময়ত আহিলে কি ক'ম আৰু, এটা পাহৰিব নোৱাৰা স্মৃতি হিচাপে ৰৈ যাব আপোনালোকৰ। এইফালে এই বটলটো দেখিছেনে? কিহৰ কাৰণে লগাইছে বাৰু এইটো জানে নাই আপোনালোকে? আৰু বন্ধুসকল, এয়া দেখা পাইছেনে আপোনালোকে? মোৰ পিছ চাইডে আছে এইটো চাপৰি হয়, তাতে বহুত ঝাৰু বন গজি থাকে। আৰু ইয়াৰ কিছুমান স্থানীয় লোকে ইয়াৰ পৰা খৰিৰ কাৰণে ঝাৰু বনো নিয়ে। সুন্দৰ পৰিৱেশ। আৰু হয়তো ইয়াত বাৰিষা দিনত পানী চাগে বহুত ওপৰলৈ উঠে, মই সেইটো সময়ত অহা নাই। বহুত এটা সুন্দৰ পৰিৱেশ, থাকি মনটো বহুত ভাল লাগি যায়। মই আহিছিলোঁ অলপ সময় থাকিম বুলি, কিন্তু বহুত সময় পাৰ হৈ গ'ল, মোৰ ধৰিবই নোৱাৰিলোঁ ইমান সময় যে হৈ গ'ল। থাকি আচলতে বহুত মনটো ভাল লাগিছে। আশা কৰোঁ আপোনালোকে আহিও ভাল পাব। শেষত বন্ধুসকল, টঙি ঘৰটোত অকণমান নুঠাকে থাকিব নোৱাৰিলোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আহিছোঁ, বাই বাই। আৰু যদি ভাল পালে প্লিজ লাইক এটা কৰি দিব দেই।